লিচু কোনে কোনে খাই ভাল পায় ৰাইজসকল এয়া চাওক ইমান ধুনীয়া ধুনীয়া লিচু আৰু এইফালে একদম গছৰ তলতে আছোঁ দেই মই দেখাই আছোঁ এইয়া চাওক ইমান ধুনীয়া ধুনীয়া এয়া চাওক একদম মানে ফ্ৰেছ আৰু গছৰ পৰা পাৰিছোঁ আৰু খাইছোঁ এয়া ইফালে চাওক এয়া একচুৱেলি আমাৰ ঘৰত নহয় ওচৰৰে খুৰী এগৰাকী ঘৰত আছে লিচু গছ আমি মানে প্ৰতি বছৰে নিওঁ এইবাৰ মানে পাহৰিয়ে গৈছিলোঁ লিচু পকি খতমেই হ'ল এইফালে এয়া লৈছোঁ আৰু এতিয়া এয়া নাই এইফালে চাওক গছত এইফালে আমাৰ হেৰি কেনেকৈ লিচু নীল আৰু এইফালে এইটো গছত বান্দৰ বহি খাই আছে মিঠা নে মিঠা শেষেই হ'ল আৰু এইজোপাত মানে আছেগৈ তথাপিও এতিয়াও বহুত আছেগৈ বাৰু এয়া আমি মানে এবাৰ বহুত পাহৰি গ'লোঁ মানে লিচুৰ কথা এই খুৰী ঘৰত যে আছিলে এয়া এতিয়াও আছে এইফালে আৰু এজোপা আছে খুৰী ঘৰত এয়া এজোপাটো লাগিছে আছে আৰু অলপ এইফালে এইয়া চাওক এইকেইটা পকা এইকেইটা পাৰক এইফালে চাওক কোনে কোনে ভাল পায় আহি যাওক খাবলৈ ইমানখিনি লৈছোঁ আৰু পাৰিয়ে আছে এয়া অঁ আমাৰ ঘৰত আম নাই নেকি হা আম নাই এটাত এটকা নেকি হোলচেল বজাৰত 7 টকা এটাত এটকা এটাত এয়া 5 টকামানকৈ ল'ব চাগে ন বেছিকৈ খায়